হেল্ল' এভৰিৱান ৱেলকাম। ৰাতিপুৱা 6:17 নে 18 হৈছে। ইয়াৰ এইফালে পোহৰে হোৱা নাই। আমাৰ তাত চাগে পোহৰ হ'ল অলৰেডি। আৰু আমি সেয়া বেগ চেক পেক কৰি এতিয়া পুনৰ 5 ঘণ্টা বাদ যাব লাগিব। হাছান বুলি এডোখৰ জেগা আছে, তাত শ্ব' আছে আজি। আমি ওলালোঁ ৰাতিপুৱা 5 ঘণ্টা বাদ। এইফালে পোহৰে হোৱা নাই। আমাৰ তাত চাগে পোহৰ হ'ল। পুৱা 7 বাজিছে, কিন্তু এতিয়াও ভালদৰে ৰ'দ পোৱা নাই। লগাই হৈ আছে। আমাৰ তাত চাগে ৰ'দ পোৱা নাই। সেইটো ৰাতিপুৱা শুই উঠি একো খোৱা নাই, চাহ খাই লৈছোঁ। বিৰাট ধুনীয়া চাহ পায় ইয়াত। চাহখিনি বিৰাট ধুনীয়া। নয়নদাই 2-3 বাৰ লৈ পিনে খাইছে। এয়া আমাৰ নয়নদাই পূৰা খাইছে। নয়নদা ইমান খাইছে যে পেটুৱা হৈছে, পেটটো ওলাই গৈছে মানুহটো। খাই বৈ অলপ স্নেক্স কৰি ওলাই আহিছোঁ। এইফালে ইমান একদম পাহাৰীয়া জেগাৰ মাজত একদম আছে স্কুলখন, নবোদয়। আমাৰ প্ৰায় নবোদয় আৰু কেভিতে হৈ আছে প্ৰগ্ৰেমবোৰ। আৰু কেম্পাছবোৰ সেই আগৰ কেইখনত বিৰাট ধুনীয়া কেম্পাছ, একদম চাফ চিকুণ, মজা লাগিছে একদম বঢ়িয়া কেম্পাছ। আৰু খোৱা বোৱাবোৰতো বিৰাট হেল্থি। অকণমান ফিজিক্সটো বনি যাব যেন লাগিছে ইয়াত থাকি। আৰু মই নৰ্মেল খানা খাব নোৱাৰা হৈ যাম চাগে। অভ্যাস হৈ গৈছে ইয়াত খানা খাই। এতিয়া ইয়াতে ৰেষ্ট কৰিবলৈ কাৰণে ইয়াতে দিছে। অলপ টাইম ৰেষ্ট কৰি পিনে অনুষ্ঠানটো কৰিম, আৰু ৰাতি ষ্টেটো বেলেগ জেগাত হ'ব। একদম পাহাৰৰ জেগা হয়, ইয়াত ধুনীয়া। অত্যাচাৰ পূৰা দিছে। আমি অনুষ্ঠান কৰাৰ আগত লাঞ্চ কৰি লৈছোঁ। ধুনীয়া খানা। ফোন কৰিব যোৱা ষ্টেজ এয়া ডেক'ৰেশ্যন কি ধুনীয়া কৰিছে দেখিছেনে? বিৰাট ধুনীয়া ডেক'ৰেট কৰিছে। অনুষ্ঠান শেষ কৰিলোঁ, আৰু দুজন আছে তেওঁলোকক সোধোঁ কেঁচা লগা ভাল লাগিল। আছামিজ শিক্ষা দিয়া অনুষ্ঠান আমি শেষ কৰিলোঁ। ইয়াত এইফালে থেংক ইউ গাইজ, থেংক ইউ ছ' মাছ। প্ৰেম লাগি অ'কে। ছ' দ্য শ্ব' ইজ অভাৰ। क्या
ঘণ্টা ট্ৰেভেল কৰিলোঁ কোৱা ধৰিছে চকুত কেইঘণ্টা ট্ৰেভেল ধৰিছে একদম তাৰ পৰা এতিয়ালৈকে প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টা ট্ৰেভেল কৰিছা আমি তাৰপৰা ওলাইছিলোঁ 4:30 4:30 বা 5টা 5টা বা 6টা 6টা বা 7টা এই ৰকম 8টা পালে 8টা বাজি কিমান মিনিট গৈছে গম পোৱা নাই কোনখিনি বা ধৰিব পৰা নাই আমি আৰু ট্ৰেভেল কৰিব লাগিব এঘণ্টামান ট্ৰেভেল কৰিব লাগিব খামগৈ তাৰপিছত খামগৈ একদম এফালে পাহাৰীয়া একদম জেগা একদম পোৱা দেখিছে চাগে পাহাৰৰ একদম ওপৰত টপ অফ দ্য হিলছ চিংগত আছোঁ মোবাইল নামাই ড্ৰাইভাৰ দি যাওঁ এইটো মেইন ৰাস্তাই হয় বসন্ত তুমি জাননি বহাগ প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰ মৰম যাচো তোমাৰ তুমিয়ে মোৰ জয়নৰ মণি আমি বগাই আহিলো মেনু অৰ্ডাৰ দিয়া আৰু এতিয়া আহি পালোঁ ইয়াত অৰ্ডাৰ দিব দাস ৰেষ্টুৰেণ্টলৈ আহিলোঁ এতিয়া লাঞ্চ ডিনাৰ কৰি আজি য'ত ষ্টে' কৰিব দিব তাত আমাৰ টিমে পূৰা ডিনাৰ কৰি আছে বোলে অসমৰ মানুহ পাইছোঁ এইফালে মই খাইছোঁ চব ভেজ আমি নন ভেজ প্ৰায় এৰি দিলোঁ হয় নহয় নন ভেজ এৰি দিলোঁ বাই মজাকৈ ডিনাৰ কৰি আছে গ্ৰীণলেণ্ডত লাঞ্চ কৰি এতিয়া মই যাবলৈ লৈছোঁ ৰুমলৈ বুলি আমাৰ গাড়ী ইফালে আমাৰ ড্ৰাইভাৰ বহি আছে भैया खोल दीजिए खोलो আমি যে তোমাৰ আহিলোঁ আমাৰ নতুন ৰুম একদম পূৰা চাংঘৰ লিখীয়া লাগিছে ধুনীয়া ৰুম আৰু ইয়াতে আমি আজি ৰাতিটো ইয়াতে ষ্টে' কৰিম দেন কালি শ্ব' কৰি কালি আকৌ বেলেগ জেগাত যাব লাগিব আকৌ ৰাতি বেলেগ জেগাত ষ্টে' কাইলৈ শ্ব' কৰি চাগে ইয়াতে থাকিব দিব কাইলৈ শ্ব'টোতো ইয়াতে হ'ব চাগে ইয়াতে থাকিব দিব পৰহিলৈ ৰাতিপুৱা গুচি যাব লাগিব চাগে তেনেকুৱা কিবা হ'ব নাজানো আৰু গ'লেহে গম পাম তো এতিয়া আকৌ আমি কাপোৰ চাপোৰ সলাই পিনে আকৌ অলপ ওলাই যাম জেগাত বস্তু কিবা কিবি ল'বলৈ আছে ওচৰ পাজৰ দোকান যদি খোলা থাকে কি ল'ব লাগিব তো আমি থকা ৰেষ্টুৰেণ্টৰ নাইট ভিউ আমি ৰাতি ওলাই আহিছোঁ দোকানলৈ বুলি 10টা জানো 10:30 মান তো দিছ ইজ দ্য টাউন আৰু এইটো ভিউ কি ধুনীয়া ভিউ তো আমি টাউনলৈ ওলাই আহিছিলোঁ কিন্তু দোকানবোৰ বন্ধ কৰিলে এতিয়া ইমানতে এইটো ব্লগ আজি শেষ কৰিছোঁ কাইলৈ ইয়াত ক'ত শ্ব' হয় কি কথা কাইলৈ ব্লগটোত পাব তো বাই বাই গুড নাইট